জন্মনি ৰুণজুন এতিয়া কাম বেক টু মাই ইউটিউব চেনেল আৰু মই আজি আছোঁ এটা বিশেষ ঘৰৰ সন্মুখত। এই ঘৰটোৰ লগত এজন বিশেষ সংগীত শিল্পী ইয়াত জড়িত হৈ আছে আৰু এয়া আন কোনো নহয় আমাৰ যুৱ চামৰ হাৰ্ট থ্ৰব পৰিচালক আমাৰ জুবিন দা তামোলপুৰত থকাৰ সময়ত থকা বাসস্থানটো এয়া আপোনালোকক দেখুৱাই আছোঁ। এই ঘৰটোতে যেতিয়া জুবিন দা তামোলপুৰত আছিল, যেতিয়া জুবিন দা ইয়াৰ পৰা মেট্ৰিক পাছ কৰিছিল, এই ঘৰটোতে বাস কৰিছিল আৰু আজি এই ঘৰটোৱে দেখুৱাবলৈ আহিছোঁ। আপোনালোকে চাওক ঘৰটোৰ পৰিৱেশ। ঘৰটো কিন্তু একদম লেতেৰা হৈ আছে, ইয়াক সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা আছে। এইটো আছে হ'ল তামোলপুৰ চাৰ্কুল অফিচত আৰু আপোনালোকক দেখুৱাই আছোঁ এই ঘৰটো আজি এনেকৈ কোনো নাথাকে, আজি ভগ্নপ্ৰায় অৱস্থা হৈছে। ইয়াত টিং ভাঙি গৈছে। অলপ ঘৰলৈ ভিতৰলৈ যাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকক দেখুৱাই দি আছোঁ। এইটো ইয়াৰ এনেকৈ ভগ্ন অৱস্থাতে আছে। হয়তো জুবিন গাৰ্গ এই ঘৰটোতে সৃষ্টি হৈছিল, কলমৰ পৰা নিগৰিছিল এটা ধুনীয়া গান আৰু জুবিন গাৰ্গ সৃষ্টি হোৱা এই ঘৰটো আজি এনে অৱস্থা। পিছে বেয়া লাগিছে, কাৰণ ইমান এজন মহান শিল্পী থকা এই ঘৰটো অন্ততঃ সংৰক্ষণ কৰিব লাগে। যিয়ে নহওক আজি এনেকৈ ঢেকীয়া এইবিলাক লেতেৰা হৈ এনেকৈ পৰি আছে। চাৰিওফালে দেখুৱাই আছোঁ আপোনালোকক এই ঘৰটো চাওক আপোনালোকে। আৰু এইটো আছে গেৰেজ আৰু এই গেৰেজটোত হয়তো চাইকেল থৈ দিছিল জুবিন দাই সেই সময়ত যেতিয়া মেট্ৰিক পৰীক্ষা দিছিল বা সেই শৈশৱকালটো এইখিনি অৱস্থাতে ইয়াতে ল'ৰা খেল ধেমালি কৰি ঘূৰি ফুৰিছিল। আৰু আজি পৰিৱেশটো দেখুৱাইছোঁ, এয়া ঢেকীয়া এনেকৈ হৈ আছে, জংঘল হৈ আছে আৰু চাওক আপোনালোকক দেখুৱাই দিছোঁ, একেবাৰে লেতেৰা হৈ আছে, অৱস্থা নোহোৱা হৈছে। এই ঘৰটোতে আছিল এই পিছফাল এইটো আৰু এইফালে আছে, এইটো হ'ল ষ্ট'ৰ ৰুম আছিল বোধহয় কিজানি জুবিন দা থকাৰ সময়ত। আপোনালোকে চাওক একেবাৰে জংঘলময় হৈ আছে। গতিকে আপোনালোকক এটা অনুৰোধ কৰোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু এই ঘৰটো সংৰক্ষণ কৰক, সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক, নহ'লে শিল্পীজনৰ প্ৰতি অন্যায় কৰা যেন অনুভৱ হয় এই ঘৰটো। আৰু আপোনালোকক দেখুৱাই আছোঁ জুবিন দাই সেই সময়ত য'ত বকুল কৈছিল, মাজে মাজে ইণ্টাৰভিউত কয় জুবিন দাই বকুলৰ মাজত উমলি ফুৰিছিল, বকুল গছত উঠি কিতাপ পঢ়িছিল। আৰু সেই বকুল গছনো ক'ত আছে আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। আপোনালোকে চাই থাকক, এই কোৱাৰ্টাৰৰ সন্মুখতে আছে। ইয়াত এডাল বকুল আছিল আৰু এই বকুলতে জুবিন দাই মানে গান গাইছিল, তাত কিতাপ পঢ়িছিল। দাদা কোনখিনিত আছিল বকুলডাল? এইখিনি ঠাইতে বকুল আছিল। এই বকুলত উঠিয়ে জুবিন দাই গান নিগৰিছিল, জুবিন দাৰ কণ্ঠত গান নিগৰিছিল, কবিতা লিখিছিল। আৰু দেখুৱাই দিছোঁ, আৰু ইয়াত এডাল বকুল আছে, এই দুডাল বকুলতে আছিল। এই বকুলডাল আছে এতিয়াও, ঠিকে আছে এই বকুলডাল। আপোনালোকে চাওক, এই বকুলত উঠিয়ে দেখুৱাই আছোঁ আপোনালোকক। এইটো হ'ল চাৰ্কুল অফিচ, ৰাজহ চক্ৰ বিষয়াৰ অফিচ, আপোনালোকক দেখুৱাই আছোঁ। আৰু এইডাল বকুলতে উঠি জুবিন দাই গান লিখিছিল, কবিতা লিখিছিল। চাওক এই বকুলডাল আছে, এডাল নষ্ট হৈ গৈছে। চাওক বকুলডাল, আপোনালোকক দেখুৱাই আছোঁ সুন্দৰকৈ। এইডাল বকুল, এই কৈ থকা জুবিন দাই ইণ্টাৰভিউত কৈ থকা এডাল বকুল আৰু সেই এডাল বকুল আছিল। আৰু মোৰ লগত এজন দাদা আছে, দাদা ইয়াতে থাকে। আৰু জুবিন দাৰ কোনটো ঘৰত থাকে দাদাক আহি সুধিলোঁ, দাদাই কৈ দিলে। দাদা জুবিন দাটো মানে সৰুৰ পৰাই আছিল এইখিনিতে, আৰু দাদাইতো কৈছে ইয়াত এডাল বকুল আছে আৰু মানে কৈছে যে ঘৰটো সংৰক্ষণ কৰিব লাগে, ইমান এজন মহান শিল্পী থকা এটা ঘৰ, গতিকে এইটো সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা আছে ন দাদা? সংৰক্ষণ কৰিব লাগে আৰু লিখি দিব লাগে জুবিন গাৰ্গৰ বাসগৃহ বুলি, এইটোৱে আমি বিচাৰোঁ। ঠিক আছে, চাই থাকক। ইয়াৰ পিছত জুবিন দাই কোনখন স্কুলৰ পৰা HSLC পৰীক্ষা উত্তীৰ্ণ হৈছিল সেইখন স্কুল দেখুৱাই আছোঁ, য'ত জন্মনি ৰুণজুন গানৰ সৃষ্টি হৈছিল, জন্মনি ৰুণজুন ইয়াত পঢ়িছিল, সেইখন স্কুল দেখুৱাই আছোঁ। চাই থাকক ভিডিঅ'। আৰু চাৰ্কুল অফিচৰ পৰা 1 কিলোমিটাৰ অহাৰ পিছত আহি পালোঁ তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। চাওক, আৰু এইখন স্কুলতে আমাৰ মৰমৰ শিল্পী জুবিন দাই HSLC পাছ কৰিছিল।
স্কুলখন অলপ দেখুৱাই দিছোঁ আপোনালোকক। এইখনেই হৈছে জুবিন গাৰ্গে মেট্ৰিক পাছ কৰা সেই বিশেষ স্কুলখন। আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই লওক। হয়তো এইখনতেই সেই জুবিন গাৰ্গৰ জন্ম হৈছিল। এইখনেই আছিল জীৱনৰ সেইখিনি সময়, যি সময়খিনিত এজন মানুহ হোৱাৰ সপোন দেখে। সেই সপোন দেখা সেই স্কুলখনেই হ'ল এইখন হৈছে তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। আৰু আপোনালোকক এটা কথা কওঁ, এই স্কুলত জুবিনদাই মাজে মাজে কৈ থাকে জোনমণি ৰুণজোন, বোধহয় এই স্কুলতে পঢ়িছিল। আৰু তেখেতসকলক লৈয়ে জুবিনদাই গানটো লিখিছিল জোনমণি ৰুণজোন। কৈ থাকে ইণ্টাৰভিউত শুনা পাইছোঁ, বোধহয় হ'ব লাগে জোনমণি আৰু ৰুণজোনো এই স্কুলখনতে পঢ়িছিল। আপোনালোকে চাওক, এইখনেই হৈছে সেইখন স্কুল য'ত আমাৰ মৰমৰ শিল্পী, আমাৰ প্ৰিয় শিল্পী জুবিন দাই এইখনত অধ্যয়ন কৰিছিল। জোনমণি ৰুণজোন এতিয়া চকুত জোন। আৰু এইটো হৈছে তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ, এইটো হৈছে অফিচ ৰুম। হয়তো এতিয়া বহুত চেঞ্জ হৈছে, সেই সময়ৰ পৰা এই সময়লৈ বহুত চেঞ্জ হৈছে। তথাপিও আমাৰ মৰমৰ শিল্পী জুবিন দাই এই স্কুলৰ পৰাই HSLCত 70% পাই উত্তীৰ্ণ হৈছিল। ইয়াতে খেলিছিল, ইয়াতে ফুৰিছিল, ইয়াতে কবিতা লিখিছিল, ইয়াতে গান লিখিছিল। হয়তো সেই জুবিন গাৰ্গ ইয়াৰ পৰাই সৃষ্টি হৈছিল। সেই জুবিন গাৰ্গৰ শিপা ইয়াতেই সৃষ্টি হৈছিল। আজি ইয়াত আহিব পাই বহুত সৌভাগ্যৱান বুলি ভাবিছোঁ, কাৰণ জুবিন দাই পঢ়া স্কুলখনত মই আহি ভিডিঅ' বনাইছোঁ, মই আহি উপস্থিত হৈছোঁ, সেইকাৰণে ভাল লাগিছে। আৰু এটা কথা কৈ দিওঁ, জুবিন দা আপুনি যদি ভিডিঅ'টো পায় তেনেহ'লে চাব, ভাল লাগিব জুবিন দা। ধন্যবাদ, বাই বাই।